চিত্ৰখন চাবলৈ আৰু অলপ দেশৰ আভ্যন্তৰীণলৈ সোমাই যাওঁ। ধৰি লওক আমাৰ পটভূমি হ'ল 15 আগষ্টৰ স্বাধীনতা দিৱসৰ এটা পেইংগুইন প্ৰত্যক্ষ। স্বাধীনতা দিবস এফালে লক্ষ লক্ষ ভোটাটোৰ এমুঠি ভাতৰ বাবে হাহাকাৰ, আনফালে সমতাশালীৰ এমুঠি যুৱকৰ শক্তিৰ দাম এফালে লক্ষ লক্ষ মুক্তিকৰ বিশ্ববিদৰ তেজৰ ধাৰা মুক্তি খবৰ, আনফালে সমতাশালীৰ এমুঠি ভাতৰ দাম সৰ্বহাৰাৰ তৰুণ স্বাধীনতাৰ কি কোৱাচোন তোমাৰ সঠিক ঠিকনা ক'ত? আছানে তুমি মাতত মোৰ দেশৰ তোমাৰ জন্মৰ পৰা বিচাৰো জনতাৰ সভ্যতাৰ গণতন্ত্ৰ মানৱ খুলিছা নেকি? ৰাজ্যৰ আচল অস্তিত্ব হ'ব পাৰিবা তোমাৰ ৰাম ৰাজ্য এতিয়াও লক্ষ লক্ষ ৰামৰ চৰিত্ৰ হৈছিল। হ'ব পাৰিবা এতিয়াও তোমাৰ ৰাম ৰাজ্য লক্ষ লক্ষ ৰাৱণৰ দৌৰাত্মক হৈ দিয়া। তুমি ক'ব পাৰিবা এতিয়াও তোমাৰ ৰাম ৰাজ্যত লক্ষ লক্ষ আজি বহু বছৰ ধৰি মই এটা দুৰ্বৃত্ত ঠিকনাৰ ভাৰ কৰি আৰু আজি দুৰ্বৃত্ত ঠিকনাটো ৰাজহুৱাভাৱে চৰকাৰক ঘূৰাই দিব বিচাৰিছে। আচলতে ইমান
লগত ৰাখিলে মই মোৰ ঠিকনাৰ ভাল পাম। মই এটা ঠিকনাৰ পিছত দৌৰি মানুহ পৰাজয় সৃষ্টি নহয়, মানুহ ধ্বংস হ'ব পাৰে। পৰাজিত আমি বাৰে বাৰে পৰাজিত হৈছো। আজি যুগ যুগ ধৰি আমি দুৰ্বল শ্ৰেণীকে কেৱল শক্তি আমি খানাত কেৱল নাচি আছো। ঠিক বান্ধৰ দৰে আমি কেৱল নাচি আছো। নাৰী কেৱল ভোগৰ সামগ্ৰী বুলি কোৱা হয়। শিশু হত্যা, দুৰ্নীতি, নাৰী হত্যা, অত্যাচাৰ এইবিলাক কি এখন নীৰৱে আছা কিয় কৰে কোৱা? আচলতে সাহিত্য সভাৰ উপস্থিত ৰাইজ, আপোনালোকে দিব পাৰিব? উত্তৰ ভাবি চাই যদি উত্তৰ পুৰুষে আমাক প্ৰশ্ন কৰে তেতিয়াহ'লে আমি কি ক'ব? মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। মোৰ প্ৰশ্নৰ ভালৰ কাৰণে কান্দিব পাৰিলে কান্দো তাই